পঞ্চতন্ত্ৰৰ সাধু, বিদ্যাতকৈ বুদ্ধি শ্ৰেষ্ঠ। কোনো এখন নগৰত 4জন ব্ৰাহ্মণ বাস কৰিছিল। সেই 4জনৰ মাজত প্ৰথম 3জন আছিল সকলো বিদ্যাত পাকৈত। আনহাতে চতুৰ্থজন একো বিদ্যাত পাৰ্গত নাছিল। সি আছিল বুদ্ধিত ভোট জলকীয়া সদৃশ। এবাৰ ব্ৰাহ্মণ 4জনৰ মাজৰ প্ৰথম 3জনে নিজৰ নিজৰ বিদ্যাবোৰ বাহিৰত প্ৰচাৰ কৰাৰ নিমিত্তে বিদেশ ভ্ৰমণৰ ইচ্ছা কৰিলে। তেওঁলোকে কিন্তু চতুৰ্থজনক প্ৰথমতে লগত নিব খোজা নাছিল, কাৰণ সি কোনো বিদ্যা নাজানিছিল। কিন্তু পিছত ভাবিলে যে হয়তো তাক বাটত সহায়ক হবও পাৰে, গতিকে তাক লগত লৈ যোৱাটোৱেই উচিত বুলি বিবেচনা কৰিলে। 4জনে এখন অটব্য অৰণ্যৰ মাজেৰে গতি কৰিলে। অৰণ্যৰ মাজৰ এটা সৰু লুংলুঙীয়া পথেৰে সিহঁত গৈ থাকিল। কিছুদূৰ যোৱাৰ পিছত সিহঁতে কিছুমান জন্তুৰ হাড়মূৰ দেখিবলৈ পালে। সিহঁতৰ মাজৰে এজনে সেইবোৰ আকাৰ দি বুজিব পাৰিলে যে সেইবোৰ সিংহৰ হাড়মূৰ। সিহঁতে তেতিয়া নিজৰ বিদ্যা প্ৰয়োগৰ কথা চিন্তা কৰিলে আৰু মৃত সিংহটোক প্ৰাণ সঞ্চাৰ কৰি পূৰ্বৰ অৱস্থালৈ নিবলৈ খুজিলে। সিহঁত 3জনৰ কথা শুনি চতুৰ্থজন ব্ৰাহ্মণে কলে যে মৃত সিংহ এটাক প্ৰাণ দিয়া মানে নিজৰ মৃত্যুক নিমন্ত্ৰণ কৰা। আগৰে পৰা মূৰ্খ বুলি জ্ঞান কৰা সেই চতুৰ্থ ব্ৰাহ্মণজনৰ কথা সিহঁতে হাঁহি মাৰি উৰুৱাই দিলে আৰু তাক তুচ্ছ তাচ্ছিল্যও কৰিলে। চতুৰ্থ ব্ৰাহ্মণজনে নিজৰ বুদ্ধিৰে সকলো ঘটনা চালি জাৰি চাব জানিছিল। সেইকাৰণে বিপদ ঘটাৰ আগতেই সি এজোপা গছত আশ্ৰয় লৈছিল। সিহঁত 3জনে কিন্তু সেই কাম স্তব্ধ নকৰিলে। প্ৰথমজনে হাড়মূৰবোৰ একত্ৰিত কৰি সিংহৰ ৰূপ দিলে। দ্বিতীয়জন ব্ৰাহ্মণে ছাল, মাংস, তেজ সঞ্চাৰ কৰিলে। তৃতীয়জনে তাত বিদ্যা প্ৰয়োগৰ চেষ্টাৰে প্ৰাণৰ সঞ্চাৰ কৰিলে। আৰু বহুদিন আগতে মৰি হাড়ত বন গজি থকা সিংহটোৱে পুনৰ যেতিয়া প্ৰাণ পাই উঠিল, সি ভীষণভাৱে গৰজি উঠিল। প্ৰকাণ্ড সিংহটোৱে লগে লগে সন্মুখত থকা 3জন ব্ৰাহ্মণকে হত্যা কৰিলে আৰু সিহঁতৰ মাংস খাই তাৰ বহুদিনৰ ক্ষুধা পূৰণ কৰিলে। চতুৰ্থজন ব্ৰাহ্মণে গছৰ ওপৰৰ পৰা সকলোবোৰ দেখি আছিল যদিও সি একো কৰিব নোৱাৰিলে আৰু সিংহটোৱে 3জন ব্ৰাহ্মণৰে মাংস খাই সি জংঘলৰ ফালে গতি কৰিলে। আৰু সিংহটো যোৱাৰ পিছত চতুৰ্থজন ব্ৰাহ্মণে লাহেকৈ গছৰ পৰা নামি আহি সিও ঘৰমুৱা হল। উক্ত সাধুটোৰ পৰা আমি ইয়াকে শিকিলো যে বিদ্যাতকৈ বুদ্ধি শ্ৰেষ্ঠ।